সেইদিনা বিশাখাৰ বাৰ্থডে আছিল আৰু 12টা বাজি সাৰপ্ৰাইজ পাবলৈ কাৰনো মন নাযায় সেইটো কাৰণে মইও বিশাখাক ৰাতি সাৰপ্ৰাইজ দিছিলো আৰু তাৰ পিছদিনা মই ৰাতিপুৱা ৰেপিড কৰি গৈ আছো এটা বিশেষ কামৰ কাৰণে কামটো হৈছে এখন স্কুটি বুক কৰা যেতিয়াৰ পৰা আমি গুৱাহাটী আহিছো তেতিয়াৰ পৰা সবতে যাবৰ কাৰণে আমি বাছতে যাওঁ আৰু বিশাখাৰ আৰু মোৰ এটাই উইশ থাকে যে কাশ আমাৰে পাছ এক স্কুটি হতা সেইটো কাৰণে বাৰ্থডে সাৰপ্ৰাইজ দিবৰ কাৰণে মই এখন স্কুটি বুক কৰিলো তাৰ পিছত জুখতকে বেছি তেল ভৰোৱা পিছত আমি পালোগৈ নাৰেংগীত থকা দা লনলি ট্ৰী জেগাটো চাওকচোন ইমান পিচ আৰু আমি ৰাতিপুৱা যোৱাৰ কাৰণে মানুহ এটাও নাছিল আমি যোৱা 1 ঘণ্টা মান পিছতে মানুহ আহা ষ্টাৰ্ট কৰিছে আৰু তাতে অলপ টাইম স্পেন্ড কৰাৰ পিছত আৰু কিছুমান স্নেক্স খোৱাৰ পিছত আমি পালোগৈ সায়েন্স মিউজিয়াম কমাৰ্চৰ মানুহ হলো বুলি একে সায়েন্স মিউজিয়ামত যাব নোৱাৰিম নেকি আৰু গৈ পাহে দেখিলো যে ইমান ইন্টাৰেষ্টিং বস্তু আছিল দেখাত কিন্তু ফ্ৰুটছ বিলাক একদম সঁচাই লাগিছিল কিন্তু কামুৰ মাৰি চাওতেহে গম পাইছো মাটিৰৰ বুলি আৰু ইয়াত বহুত ধৰণৰ কিবা কিবি বস্তু আছিল আৰু সৰুতে মোৰো সবৰে নিচিনা এম আছিলে ডক্টৰ হোৱা তাৰ পিছত সেইটো লাহে লাহে হলগৈ ইঞ্জিনিয়াৰ তাৰ পিছত পলিটিচিয়ান তাৰ পিছত আকৌ মোৰ পঢ়া শুনা ঢং দেখি মই ডিসাইড কৰিলো মোৰ এমটো হ'ব টু বি এ গুড চিটিজেন তাৰ পিছত তাৰ পৰা ওলাম বুলি ভাবিছিলো হে ভাল ৰেষ্টুৰেণ্ট এখনত যাব কাৰণে কিন্তু বৰষুণৰ কাৰণে ওলাবই নোৱাৰি